জনাব। জয় জয়তী আজি ইংৰাজী 2021 বৰ্ষৰ উপলক্ষে আৰু এই নতুন বছৰত আমাৰ এটি সুন্দৰ মানৱ সেৱাৰ যাত্ৰাত অংশগ্ৰহণ কৰাৰ বাবে মই সমবেত আপোনালোক সকলোলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক অসমীয়া ভোগালী বিহুৰ উপলক্ষে ওলগ যাচিছোঁ। গুৱাহাটী মহানগৰীত প্ৰথমবাৰৰ বাবে মহিলা আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবে বিনামূলীয়া আজি যাতায়াত ব্যৱস্থা আজিৰ পৰা শুভাৰম্ভ হ'ব। আমি বিশ্বাস কৰোঁ এই বিনামূলীয়া যাতায়াতৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ যোৱাৰ সুবিধা প্ৰদান কৰাৰ বাবে যিকেইখন বাছ প্ৰায় 25খন বাছ আজি জ্যেষ্ঠ নাগৰিকসকলৰ বাবে মহিলা আইসকলৰ বাবে উৎসৰ্গা কৰা হৈছে। মোৰ দৃঢ় বিশ্বাস গুৱাহাটী মহানগৰীৰ ৰাইজে বিনামূলীয়া এই যাত্ৰাৰ নিমিত্তে উৎসৰ্গা কৰা বাছকেইখনৰ বিশেষভাৱে যত্ন ল'ব। কাৰণ বিনামূলীয়া বুলি ক'লে সাধাৰণতে আমাৰ এটি কথা থাকে দায়বদ্ধতা আৰু দায়িত্ব, এই দুইটা ৰেছপনচিবিলিটি এণ্ড ৰেছপনচিভনেছ, এই দুইটা দিশত যেন সকলোৱে সজাগতা প্ৰদৰ্শন কৰে। কাৰণ বাছকেইখন ৰাইজৰেই বাছ, ৰাইজৰ ধনেৰে এই বাছ ক্ৰয় কৰা হৈছে ৰাইজৰ স্বাৰ্থত, ৰাইজৰ সেৱা কৰিবৰ বাবে। গতিকে আজি বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে 2016 চনৰ পৰা এতিয়ালৈকে আপোনালোকে নিজেও আমাৰ এই চৰকাৰৰ সফলতাৰ যাত্ৰাত আপোনালোকে অংশীদাৰ, আপোনালোকে উল্লেখযোগ্য অৱদান আগবঢ়াইছে। আপোনালোকে আগবঢ়োৱা উৎসাহ উদ্দীপনাৰ বাবে, সহযোগিতাৰ বাবে চৰকাৰখনে সফলতাৰে 4.5 বছৰ কাৰ্যকাল সম্পূৰ্ণ কৰাৰ গৌৰৱ বুটলিবলৈ সক্ষম হৈছে। সাংবাদিক বন্ধুসকলৰ এই সফল যাত্ৰাত উল্লেখযোগ্য অৱদান আছে। মই আপোনালোকক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পৰিবহণ বিভাগে গত লকডাউন 1, 2, 3, 4 COVID-19ৰ বিৰুদ্ধে আমি যেতিয়া দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ জনগণৰ লগতে আমি অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বৃহত্তৰ অসমীয়া সমাজখন COVID-19ৰ বিৰুদ্ধে যি দৃঢ়তাৰে যুঁজ দিয়াৰ কামত আত্মনিয়োগ কৰিলোঁ, শৃংখলাবদ্ধতাৰে পৰিষ্কাৰ পৰিচ্ছন্নতা অটুট ৰাখি, আৰু সেই যুদ্ধত আমাৰ স্বাস্থ্য বিভাগে অগ্ৰণী ভূমিকা পালন কৰিছিল। ডাক্তৰ, নাৰ্ছ, আশা কৰ্মীসকল, লেবৰেটৰী টেকনিচিয়ান, এম্বুলেন্সৰ চালকসকল, চাফাই কৰ্মীসকল সকলোৱে, লগতে গৃহ বিভাগ, কৃষি বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, শক্তি বিভাগ, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ল আমাৰ পৰিবহণ বিভাগ। এই সময়ত যিহেতুকে আমি নিৰ্দিষ্ট নিয়ম নীতিৰ মাজেৰে জীৱন পৰিচালনা কৰাৰ সংকল্প গ্ৰহণ কৰিছিলোঁ, গতিকে সেই সময়ত এঠাইৰ পৰা আন ঠাইলৈ যোৱাটো সম্ভৱ নাছিল। আৰু সেই সময়ত অত্যাৱশ্যক সামগ্ৰী কঢ়িওৱাৰ পৰা আৰম্ভ কৰি এঠাইৰ পৰা আন ঠাইলৈ যাত্ৰী বিভিন্নজনক অনা নিয়া কৰাৰ বাবে আৰু খাদ্য সামগ্ৰী বিভিন্ন ৰাজ্যৰ পৰা এই ৰাজ্যলৈ অনাৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ গোটেইকেইখন ৰাজ্যত উল্লেখযোগ্য সেৱা আগবঢ়াবৰ বাবে আমাৰ পৰিবহণ বিভাগে, বিশেষকৈ আমাৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই, তেখেতৰ অধীনত কাম কৰা বিষয়া কৰ্মচাৰী একে দ্বিবেদী, আনন্দ প্ৰকাশ তিৱাৰী আৰু বহুকেই সকলোৱে মিলি, আমাৰ ভট্টৰায়, বড়ো সকলোৱে মিলি এই কামত জনসাধাৰণক যি নিষ্ঠাৰে সেৱা আগবঢ়াইছিল এই কথা আমি সকলোৱে দেখিছোঁ। 1,78,000খন গাড়ীৰে
সেই লকডাউন 1, 2, 3 সময়ছোৱাত জনসাধাৰণৰ নিষ্ঠাৰে তেখেতসকলে সেৱা আগবঢ়াইছিল। আৰু সেই সময়ত বাছৰ হওক বা ট্ৰাকৰ হওক যিসকল চালক আৰু চালকসকলক সহায় কৰা যিসকল সহযোগী, মই আজি তেখেতসকলক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ স্বাস্থ্য বিভাগ সন্মুখত লগে লগে আকৌ গৃহ বিভাগৰ পুলিচ বিষয়া কৰ্মচাৰী আৰু পৰিবহণ বিভাগৰ আমাৰ বিভিন্ন বিষয়া কৰ্মচাৰীসকল এঠাইৰ পৰা আন ঠাইলৈ ঔষধ সামগ্ৰীৰ পৰা আৰম্ভ কৰি খাদ্যবস্তু, শাক পাচলি, ফল মূল আৰু এঠাইৰ পৰা আন ঠাইলৈ মানুহ অনা নিয়া কৰাৰ যি দায়িত্ব নিষ্ঠাৰে বহন কৰিছিল, তাৰ বাবে আমি টীম আছাম মানসিকতাৰে কোভিড-19ৰ বিৰুদ্ধে যুঁজ দি আৰু সাংবাদিক বন্ধুসকল আপোনালোকে আছে সন্মুখৰ পৰা আপোনালোকে এই যুদ্ধত অংশগ্ৰহণ কৰিছে নিৰ্ভীকতাৰে। মই আপোনালোকৰ আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বহুবাৰ মই এই কথা কৈছোঁ, সঁচা কথা। আমি সকলোৱে মিলি অসমৰ জনসাধাৰণৰ সহযোগত কোভিড-19ৰ বিৰুদ্ধে সফলতাৰে যুঁজ দিবলৈ সক্ষম হ'লোঁ, যাৰ বাবে আজি কেৱল ভাৰতবৰ্ষতে নহয় বিশ্ব স্বাস্থ্য সংস্থাবিলাকেও আমি কোভিড-19ৰ বিৰুদ্ধে যেনেধৰণে যুঁজ দিয়াৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিলোঁ, যিবিলাক ইয়াত পদ্ধতি অৱলম্বন কৰিলোঁ, তাৰ বাবে যথেষ্ট প্ৰশংসা বুটলিবলৈ অসমৰ জনগণে আমি সক্ষম হৈছোঁ। এই সফলতাৰ অন্তৰত আপোনালোক সকলোৱে উল্লেখযোগ্য অৱদান আছে। গতিকে চৰকাৰখনে যোৱা 4.5 বছৰত এনেধৰণে বহু কাৰ্যত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। এইখন চৰকাৰৰ কাৰ্যকালতে শান্তি ঘূৰি আহিছে, সমন্বয় সম্ভৱ হৈছে, বিভিন্ন জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলী লোকে মিলাপ্ৰীতিৰে অসমৰ বুকুত শান্তি প্ৰতিষ্ঠা কৰাৰ যাত্ৰাত আত্মনিয়োগ কৰিছে, যাৰ বাবে আজি ইনভেষ্টমেণ্ট সম্ভৱ হৈছে। আৰু খেতিয়কৰ পৰা আৰম্ভ কৰি শ্ৰমিক ৰাইজেও আজি কঠোৰ পৰিশ্ৰমৰ যোগেদি কৰ্ম সংস্কৃতি এটা নতুন মাত্ৰা দিছে। উঠি অহা যুৱক যুৱতীসকলেও কঠোৰ পৰিশ্ৰমৰ দ্বাৰা উপাৰ্জনৰ পথ আজি সুদৃঢ় কৰাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে। আমাৰ চৰকাৰৰ বিষয়া কৰ্মচাৰীসকলেও কঠোৰ পৰিশ্ৰমৰ যোগেদি এই সময়ছোৱাৰ ভিতৰত কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিবিলাক হিতাধিকাৰীৰ বাবে সময়মতে তেখেতসকলে ৰূপায়ণ কৰাত সক্ষম হৈছে। এতিয়া শান্তি প্ৰতিষ্ঠা হয়, শ্ৰদ্ধা ভক্তি মৰম চেনেহ সকলোৰে মাজত বিশ্বাস প্ৰতিষ্ঠা হয়, তেতিয়াহ'লে কৰ্ম সংস্কৃতি শক্তিশালীৰ ওপৰত গঢ় দিয়াটো সম্ভৱ হৈ উঠে আৰু মানুহে মুক্ত মনে পৰিশ্ৰম কৰাৰ বাবে দৃঢ়তাৰে আগবাঢ়িবলৈ সক্ষম হয়। গতিকে সেই পৰিৱেশ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকালত অসমৰ বুকুত ঘূৰি আহিছে। গতিকে মই এই সফলতাৰ বাবে অসমৰ জনগণক কোটি কোটি মই প্ৰণিপাত আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সাংবাদিক বন্ধুসকলকো মই সমান্তৰালভাৱে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ প্ৰতিখন অসমৰ চহৰ গাঁৱত সাংবাদিক বন্ধুসকলে যিমান নিষ্ঠাৰে কাম কৰিছে, এই বানপানী হওক, ধুমুহাই হওক, শিলাবৃষ্টি হওক, ভূমিস্খলন হওক, কোভিড-19ৰ বিৰুদ্ধে যুঁজেই হওক, প্ৰতিটো দুৰ্যোগপূৰ্ণ মুহূৰ্তত সাংবাদিক বন্ধুসকলে অসম চৰকাৰৰ অন্যান্য বিভাগৰ সৈতে কাম কৰি যিখিনি জনসাধাৰণক সেৱা আগবঢ়াইছে, এই কথা আমি সকলোৱে মৰ্মে উপলব্ধি কৰিবই লাগিব। যাই কি নহওক, আজি এটা শুভ বতৰা, নতুন বছৰত নতুন সুন্দৰ যাত্ৰা আৰম্ভ হৈছে, বিনামূলীয়া যাত্ৰা। গতিকে বিনামূলীয়া বুলি কোৱাৰ কাৰণে মই আকৌ এবাৰ কৈছোঁ, দায়িত্ব সহকাৰে দায়বদ্ধতাৰে এই বাছকেইখন কিন্তু আমি সকলোৱে মিলি ধুনীয়াকৈ ৰাখিব লাগিব। কাৰণ মানুহে কি হ'ল, এই একাউণ্টেবিলিটি নথকা কথাবিলাক বৰ চিন্তনীয় নহয়। কিবা এটা বস্তু মই যদি কিবা এটা দি পেলাই লওঁ, তাত মোৰ একাউণ্টেবিলিটিটো বা দায়বদ্ধতাটো থাকি যায়। কিন্তু বিনামূলীয়া বুলি ক'লে, বিনামূলীয়া মানে কাৰো দায়িত্ব নাই এনেকুৱা হ'ব নোৱাৰে নহয়। ইয়াত কিন্তু দায়িত্ব বেছি থাকিব। কাৰণ এই বাছবিলাকে বিনামূলীয়াকৈ কাক, জ্যেষ্ঠ নাগৰিকসকলক, 60 বছৰ ঊৰ্ধৰ মাতৃ পিতৃসকলক এই বাছখনে সকাহ দিবলৈ চেষ্টা কৰিব। মহিলা আইসকলক নিষ্ঠাৰে শ্ৰদ্ধা সহকাৰে সেৱা আগবঢ়াব। গতিকে এই বাছকেইখন পবিত্ৰ জান হিচাপে, শ্ৰদ্ধাৰ জান হিচাপে যেন মানুহে গুৱাহাটী বুকুত আঁকোৱালি লয়, সকলোৰে ওচৰত মোৰ বিনম্ৰ প্ৰাৰ্থনা। এইখিনি কথাকে কৈ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ দ্বিবেদী কে দ্বিবেদী আৰু আনন্দ প্ৰকাশ তিৱাৰী আৰু আমাৰ STC কৰ্পৰেশ্যনৰ অধ্যক্ষ ভট্টৰায়
আৰু হৰিচৰণ বড়ো আৰু সকলো বিষয়া কৰ্মচাৰী সকলোকে মই আজি সুন্দৰভাৱে এই অনুষ্ঠানটো আয়োজন কৰাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু মই বিশ্বাস ৰাখিছোঁ আগন্তুক দিনত এই 25খন বাছে যথেষ্টখিনি জ্যেষ্ঠ নাগৰিক আৰু মহিলাসকলক সকাহ দিব, সহায় কৰিব পাৰিব। এইখিনি কথাকে কৈ পুনৰবাৰ আপোনালোকে আজি এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে ধন্যবাদ জনাইছোঁ। আহি পোৱাত কিছু পলম হ'ল। আজি এখন কিষাণ সভা আছে নাওবৈচা, গতিকে সেইখন সভাত হাজাৰ হাজাৰ খেতিয়ক বন্ধুসকলে অংশগ্ৰহণ কৰিছে আৰু আপোনালোকে জানে এতিয়া অসমৰ বুকুত এটা নতুন পৰিৱেশ সৃষ্টি হৈছে। কৃষি খণ্ডত উচ্চ শিক্ষিত যুৱক যুৱতী আত্মনিয়োগ কৰিছে। এইটো এটা অসমৰ ৰাইজৰ বাবে অত্যন্ত আনন্দৰ বতৰা, কাৰণ আমাৰ ভৱিষ্যত কৃষি খণ্ডতে আছে। কৃষি অৰ্থনীতিৰ যোগেদি আমি বিশ্বৰ বুকুত নিজৰ যোগ্যতা, দক্ষতা, দৃঢ়তা, শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিব লাগিব। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।